हेलो गाइस की खबर मोर एनटी भिडिओले आपनालोक सकलोके पुनरबार स्वागतम जनाइछु आरु एतिया মই आछु बिया घरत माने मोर मार घरत আজি मोर भंटीर बिया আছে भंटीक আজি आन এখন ঘৰলৈ উলিয়াই দিব লাগিব গতিকে মনটো খুব বেয়াই লাগি আছে বেয়া লাগিলেনো কি হ'ব ছোৱালী মানুহৰ জীৱন এনেকৈ এখন ঘৰত জন্ম এখন ঘৰত মৰণ নিজৰ মা দেউতাক এৰি থৈ আন এখন ঘৰত যাব লাগিব আন এখন ঘৰক আকোৱালি ল'ব লাগিব আন এডোখৰ জেগাত এডজাষ্ট হ'ব লাগিব গতিকে ভাবিলে বেয়াই লাগে আজি বিশেষকৈ মোৰ মালৈ বেছি বেয়া লাগিছে যেহেতুকে মা আজিৰ পৰা একেবাৰে অকলশৰীয়া হৈ পৰিব কাৰণ আমাৰ ল'ৰা নাই আমি ছোৱালী চাৰিজনী আছিলোঁ তিনিজনী অলৰেডি বিয়া হ'লোৱে আৰু শেষত তাই আছিলে তাইও আজি যাবগৈ গতিকে বহুত দুখ লাগি আছে মাৰ বুকু একেবাৰে উদং হৈ পৰিব যিটো টাইমত আচলতে ছোৱালী উলিয়াই দিয়া হয় সেইটো টাইম বিদায় মুহূৰ্ত প্ৰতিগৰাকী মাকৰ কাৰণে এটা ভাষাৰে বুজাব নোৱাৰা সময় আৰু আজি মায়ে বহুত এটা দুখৰ মুহূৰ্ত পাৰ কৰিব লাগিব আৰু ময়ো এতিয়া অনুভৱ কৰিছোঁ কাৰণ মোৰ এজনী ছোৱালী আছে ভৱিষ্যতে ময়ো হয়তো এনেকুৱা এটা দিন পাৰ কৰিব লাগিব বাৰু যি কি নহওক আজি মই ভণ্টি বিয়াৰ কিছুমান মুহূৰ্ত স্মৃতি হিচাপে সাঁচি ৰাখোঁ বুলি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু দৰা অহালৈকে দেখাই থাকিম বাৰু আৰু যদি ছোৱালী থ'বলৈও যাওঁ তেতিয়া দৰা ঘৰো দেখাম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব এতিয়া দৰা ঘৰৰ পৰা মানুহ আহিলেই জোৰোণ দিবৰ কাৰণে তেওঁলোকৰ আত্মীয় স্বজন কোন কেনেকৈ আহিছে চিনাকি হোৱাই নাই বাৰু লগতে আমাৰ পৰিয়ালৰ দদৌকেইটাহেঁতো বহি আছে এয়া দৰাৰ খুৰীয়েকে তেওঁলোকৰ জোৰোণৰ বস্তুখিনি অলপমান দেখাই দিছে সমাজৰ মাজত আৰু এতিয়া ভিতৰলৈ আহিলে কইনাৰ ওচৰত আৰু কইনাই প্ৰথমে বস্তুখিনি সেৱা কৰি লৈছে তাৰপিছতে পিন্ধাব আৰু তেওঁলোকৰ সাজপাৰ এয়া পিন্ধাই আছে একদম আৰু এয়া কইনাক ৰেডি কৰি দিলে তেওঁলোকৰ বস্তু অলংকাৰ পিন্ধাই এতিয়া ভকত বৈষ্ণৱসকলক অলপমান সেৱা কৰি লৈছে তাৰপিছতে এয়া প্ৰথমে তেওঁৰ নতুন মা দেউতাক সেৱা কৰি লৈছে মানে মান ধৰিছে এয়া তেওঁৰ সখীয়েক কইনাৰ সখীয়েক জোৰোণ দিবলৈ অহা সকলোকে মান ধৰা হৈছে আৰু এয়া কইনা একদম চাদৰৰ আঁচল পাতি পুৰা আশীৰ্বাদ বুটলি আছে জোৰোণৰ মানুহখিনি যোৱাৰ পিছত এতিয়া মই আমাৰ ৰান্ধনীশালখন দেখাই দিছোঁ আমাৰ মামাহঁতে বনাই আছে লগতে আমাৰ নিচাদহেঁতো আছে এয়া আৰু এয়া আকৌ মেকআপ কৰিছে আমাৰ বৌ কইনাক এতিয়া ছেকেণ্ড চিটযোৰ পিন্ধাব আৰু সেয়ে বৌয়ে অলপ মেকআপ কৰি দিছে আমাৰ বৌয়ে খুব ভাল মেকআপ কৰে বৰদলনি হয় এয়া আমাৰ গাৰ্গী আৰু এফালে আমাৰ দাই দেই একদম পুৰা তামোল দিয়াত ব্যস্ত মোৰ ভতিজী বিয়া মই তামোল দি বহিছোঁ ৰাইজক অতিথি শুশ্ৰূষা ন দদৌ আহিছে পোনে আমাৰ সৰু দদৌ একদম আমাৰ মৰমৰ হয়নে নহয় হয় কেলে নহয় হাই কৈ দিয়ক আকৌ পুৰা চেলফি লোৱাত ব্যস্ত এইফালে আমাৰ মাহীহঁতক দেখাই দিছে আমাৰ মামী এজনী আমাৰ ধুনীয়া মাহীজনী এজনী মোৰ একদম সৰু মাহী এইফালে আমাৰ দেউতা বহি আছে ধুনীয়াকৈ এইফালে আমাৰ ভণ্টিহঁতক দেখাই দিছে একদম সাজি কাচি আহিছে ধুনীয়াকৈ এয়া এইজনী আমাৰ একদম আমাৰ বাই ভনী চাৰিজনীৰ ভিতৰত এইজনী একেবাৰে শেষত আছেগৈ আৰু দেই পাঁচজনীৰ ভিতৰত দাই ছোৱালী
এয়া এতিয়া আমাৰ দাই খুৰী আৰু দেউতা মাক ফটো মাৰিবলৈ একদম পূৰা জোৰ জবজ কৰা হৈছে। মাহীহঁতে একদম তাতে দিয়া নাই, মায়ে ফটো মাৰিবলৈ খুব বেয়া পায়, মায়ে খুৰীহঁতে একদম মানে জোৰ কৰা হৈছে। তাৰপিছতহে একদম ৰখি দিছে, হ'লেও মায়ে একদম আমাৰ একদম ৰিহাজ টিহাজ খোল খাই গৈছে। তথাপিও অলপমান ৰৈ দিলে আৰু ফটো মাৰিবৰ কাৰণে। আৰু এয়া মাহীহেঁত পুৰা ফটো উঠাত ব্যস্ত। আশা দিলে খাই লৈছোঁ আগতীয়াকৈ। নাপাব পাৰোঁ খাই আছ বুঢ়ীটা খাই আছে। অঁ আপোনাৰ খাইছে? খাওক খাওক ভালকৈ খাওক। তাৰপিছত আমাৰ ধুনু মানুহ খোৱা 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 নাই খোৱা, খাম দেই এইকেইজনী। খা 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 ভালকৈ খা। আমাৰ পোৱালীকেইটা এইকেইটা খোৱা ভালকৈ খোৱা দেই। মুনু ক'লৈ গ'ল? ইমান ধুনীয়া আমাৰ খুৰীজনী দেখিছেনে? ইমান মৰম লগা। এইফালে আমাৰ ভণ্টিকেইজনী চোৱাচোন, এইজনী ইমান মৰম লগা ধুনীয়া ধুনীয়া। এয়া আমাৰ মামাৰ ছোৱালীকেইজনীক দেখাই দিছোঁ, দুইজনী মামাৰ ছোৱালী। দাদা এই আমাৰ দাদা দেই, বৰ দলনি। এয়া দেখিছানে একদম ফটো মৰাত ব্যস্ত ৰাইজসকল। আমাৰ ঘৰত দেৰি আছে। এয়া মোৰ ডাঙৰ মাহী, গোগামুখৰ হয়, বহি আছে ধুনীয়াকৈ। মাহীকো দেখাই দিছোঁ। আৰু এতিয়া আবেলি প্ৰায় 3:30 মানে বাজিলে। এতিয়া মাহঁতে পানী তুলি আহিছে কইনাক গা ধুৱাবৰ কাৰণে। এয়া ৰাতিপুৱা 8টা মানে বাজিলে, দৰা আহিলে। কইনাক গা ধুওৱা পিছৰ সময়খিনি মই অলপমান দেখুৱাব নোৱাৰিলোঁ, ব্যস্ত আছিলোঁ। এতিয়া দৰা আহি পাই গ'ল। এয়া দৰা কেতিয়া ভৰি ধোৱা হ'ব, কি কি নিয়ম কৰিবলগীয়া হয় দেখাই আছোঁ আপোনালোকক।
মানে মেইন জেগা পাই গ'লহি। দৰাক দাঙি অনা হ'ল, শালপতিকেইটা দাঙি আনিলে, দেখুৱাব নোৱাৰিলোঁ। এয়া বহি আছে পাতিত আৰু এতিয়া কইনাকো উলিয়াই অনা হ'ব। এয়া দৰা কইনাই মা দেউতাক সেৱা কৰি আছে, সেৱা কৰিছে মানে মান ধৰিছে। কইনাক উলিয়াই অনাটো মই দেখুৱাব নোৱাৰিলোঁ আচলতে ডাঙৰ বাইকটো অলপমান ব্যস্ত আছোঁ। গতিকে এয়াই আৰু প্ৰথমে মা দেউতাক সেৱা কৰি লৈছে, তাৰপিছতে আমাৰ পৰিয়ালৰ জ্যেষ্ঠসকলক দদৌবিতাহঁতক তাই খুৰী সকলোকে মান ধৰিব, দেখাই আছোঁ আপোনালোকক। এয়া এতিয়া আমাৰ দাই আৰু খুৰীদেউ বহিছে। খুৰীদেউ খুব লাজ কৰে এনেকৈ বহিবলৈ। আমি কেতিয়াবা বিহুত গ'লেও মানে এনেকৈ সেৱা কৰিবলৈ লওঁ, খুৰীদেউ কিন্তু কেতিয়াও নবহে। আৰু এতিয়া বাধ্যত পৰি মানে যেনে তেনে বহিছে আৰু তাকে জোকাই আছোঁ অলপমান খুৰীদেউ কৈ। আৰু আমি এতিয়া ডাইৰেক্ট দৰা ঘৰ পালোহি। দৰা ঘৰ দেখাই আছোঁ। ছোৱালী উলিয়াই দিয়া মুহূৰ্তটো আচলতে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। আচলতে এটা বহুত দুখৰ সময়, সেয়েহে ভিডিঅ' কৰা নহ'ল। আৰু আমি আহি ইয়াত দৰা ঘৰত এতিয়া বহি আছোঁ। প্ৰায় 12টা মানেই বাজিলে, এয়া বহি আছোঁ। মনবিলাক ডাউন চবৰে। আৰু এতিয়া দৰাৰ মাকে দৰা কইনাক দুয়োকে ধৰি ভিতৰলৈ, মানে কি ক'ম আৰু, ভিতৰলৈ একদম টানি লৈ গৈছে আৰু। আমি এতিয়া দৰা ঘৰত ভাত খাই আছোঁ। আমি এতিয়া দৰা ঘৰত খাই বৈ আজৰি হ'লোঁ, ইয়াত বহি আছোঁ। কইনাজনী ক'ত গ'ল? এতিয়া ৰাতি প্ৰায় 1টা মানে বাজিলে, বহি আছোঁ আৰু কইনাক অলপ দেৰি পিছত যাব লাগিব ঘৰলৈ। আমি এতিয়া কইনাক থৈ ঘৰলৈ আহি আছোঁ। দেখিছেনে, চবেই একদম পূৰা টোপনি। ৰাতি 2:30 মানেই বাজিলে। সকলোৰে মনবিলাক অলপ দুখ লাগি আহিছে। কইনা থ'বলৈ গৈ আচলতে বেয়া লাগে, আনিবলৈ গৈহে ভাল লাগে। গতিকে এয়াই আৰু আমাৰ বিয়াখন দেখুৱালোঁ আপোনালোকক। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু পুনৰ আন এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ তেতিয়াহ'লে বাই বাই।